আসসালামু আলাইকুম। আজি আমি আলোচনা কৰিম এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। মহান আল্লাহ ক'ত আছেন? বহুতে এই প্ৰশ্ন কৰে আৰু পবিত্ৰ কোৰআনত ইয়াৰ উত্তৰ স্পষ্টভাৱে দিয়া আছে। চাও আহক কোৰআনৰ আয়াতৰ আৰু ইছলামী বিশ্বাসৰ আধাৰত আমি এই বিষয়ে বুজি পাওঁ। আশা কৰোঁ আপুনি উত্তৰটো জানিবৰ বাবে আগ্ৰহী। যদি আগ্ৰহী তেন্তে ভিডিঅ'টো শেষলৈকে চাই লগতে থাকক। ধন্যবাদ। এতিয়া আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। উত্তৰটো হ'ল মহান আল্লাহ সাত আসমানৰ ওপৰত আৰশৰ ওপৰত অৱস্থিত। তেওঁ ক'লে, পৰম দয়াময় আৰশত সমুন্নত। আল্লাহ হৈছে সৃষ্টিকৰ্তা আৰু সৃষ্টিৰ ওপৰত থাকে। তথাপিও তেওঁ নিজৰ বান্দাৰ নিকটৱৰ্তী। তেওঁৰ জ্ঞান আৰু দৃষ্টি সকলো ঠাইত উপস্থিত। এজন মুমিনৰ হৃদয়ত সদায় আল্লাহৰ জিকিৰ বা স্মৰণ থাকে। আশা কৰোঁ আপুনি প্ৰশ্নৰ উত্তৰটো বুজি পাইছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰা বিচৰা নাপাহৰিব। আৰু এনে ধৰণৰ প্ৰশ্নৰ উত্তৰৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আসসালামু আলাইকুম। আল্লাহ হাফিজ।